এই পৃথিৱীত অভাৱ সকলোৰে থাকে। কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মানৱতাৰ আৰু কাৰোবাৰ মৰম ভালপোৱাৰ। জীৱনৰ আৱশ্যকতা যিমানেই সীমিত কৰিব, সিমানেই জীৱনটো সুন্দৰ হৈ পৰিব। ভালপোৱা মানুহজন দেখাত ধুনীয়া হোৱাতকৈ অন্তৰ ধুনীয়া হোৱা ভাল, কাৰণ চেহেৰা এদিন নষ্ট হৈ যাব, পিছত অন্তৰটোৱে কামত আহিব। কিছুমান মানুহ ভাল ব্যৱহাৰৰ যোগ্য নহয়। মাজে মাজে যি যেনেকুৱা তাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব লাগে। এইটো অভদ্ৰতা নহয়, প্ৰয়োজনীয়তা। সময় সলনি নহয়, সলনি হয় মানুহৰ মন। যোগ্যতাতকৈ বেছি কিবা পালে মানুহ হয় মানৱতাহীন। চেহেৰা দেখি প্ৰেম কৰিলে সেই প্ৰেম বেছিদিন টিকি নাথাকে, কিন্তু যদি চৰিত্ৰ দেখি প্ৰেম হয় সেই প্ৰেম গোটেই জীৱন টিকি থাকে। অভাৱৰ বাবে কোনো নাৰীক স্বামীৰ সংসাৰ এৰি যোৱা দেখা নাই। সংসাৰ এৰি যায় ভালপোৱাৰ অভাৱ, স্বামীৰ বেয়া ব্যৱহাৰ আৰু অত্যাচাৰৰ বাবে। পৃথিৱীৰ ডাঙৰ ঔষধ হ'ল হাঁহি, পৃথিৱীৰ ডাঙৰ সম্পদ হ'ল বুদ্ধি, পৃথিৱীৰ শক্তিশালী হাতিয়াৰ হ'ল ধৈৰ্য। অভিযোগ নহয়, অভিজ্ঞতাৰ পৰাই কৈছোঁ, যিয়ে এবাৰ ঠগাব পাৰে তেওঁ বাৰে বাৰে ঠগাব পাৰে। চকুৱে শুব বিচাৰে আৰু মগজুৱে সফলতাৰ হিচাপ কৰে। জীৱনসংগী সেইজনক কৰা যিয়ে তোমাক আনৰ লগত সহ্য নকৰে। সেয়া কোনো সন্দেহ নহয়, তোমাক হেৰুৱাৰ ভয়। সঁচা ভালপোৱা মানুহজনক আনৰ হাতত গতাই দিয়াৰ সমান দুখ একোৱে হ'ব নোৱাৰে। আজিকালিৰ প্ৰেম হৈছে শৰীৰ বিচৰা কেইজন সফল আৰু মন বিচৰা কেইজন বিফল। যিমানেই নম্ৰ ভদ্ৰ হ'বা সিমানেই বেয়া ব্যৱহাৰৰ সন্মুখীন হ'বা। যিদিনা অভদ্ৰ হ'বা দেখিবা মানুহে সিমানেই চিন্তা কৰি কথা ক'ব। সকলোৰে জীৱন বেলেগ, সকলোৰে সংগ্ৰাম বেলেগ, সকলোৰে স্বভাৱ বেলেগ, সকলোৰে সপোন বেলেগ, সকলোৰে আশা বেলেগ, সকলোৰে পচন্দ বেলেগ। সেইবাবে সকলোৰে মানসিকতা একে বুলি আশা কৰাটো ভুল। অপমান আৰু প্লাষ্টিক কেতিয়াও অপচয় নহয়, গোটেই জীৱন ৰৈ যায় এটা মনত আৰু আনটো থাকে পৃথিৱীৰ এটা কোণত। বেয়া পাব লগা একো নাই। আপোনজনক হেৰুৱাৰ ভয়ত তীব্ৰ সন্দেহৰ জন্ম হয়। জীৱনত সুখী হোৱাৰ আটাইতকৈ উত্তম উপায় হ'ল নিজে উন্নতি কৰা, আনক তললৈ টানি নমোৱাৰ চেষ্টা নকৰা। নিজকে ইমানেই ব্যস্ত কৰি ৰাখক যে কান্দিবলৈ সুযোগ যাতে নাপায়। যদি কেতিয়াবা মনোবল হেৰাই যায় তেনেহ'লে ভাবিবা তোমাৰ মাৰ ভালপোৱা তোমাৰ লগত আছে। আজিকালিৰ মানুহ জোতাৰ লগত কাপোৰৰ ৰং মিলায়, কিন্তু কথাৰ লগত কামৰ মিল নাৰাখে। আনৰ ভাল দেখাটো এটা শিক্ষা যি সকলোৰে মাজত নাথাকে। এজনী কলা ছোৱালী আৰু খালী পকেট থকা এটা ল'ৰাই জানে বাস্তৱতা কিমান কঠিন। ভগৱানে যদি মোক টকাৰ মালিক বনায় তেনেহ'লে ৰাস্তাৰ কাষত পৰি থকা মানুহৰ মুখত হাঁহি বিৰিঙাই দিম। প্ৰথমে ছোৱালীৰ মনটো কঠোৰ নাথাকে, কিন্তু যেতিয়া পৰিস্থিতিৰ মোকাবিলা কৰি ধৈৰ্য শেষ হৈ যায় তেতিয়া ছোৱালীবোৰ আটাইতকৈ কঠিন শিলৰ হৃদয় হৈ পৰে। যি নাৰী পুৰুষৰ গোন্ধ পালে আৰু যি পুৰুষ নাৰীৰ গোন্ধ পালে নিজৰ অৱস্থান পাহৰি যায়, সেই পুৰুষ বা নাৰীৰ প্ৰেম শৰীৰত সীমাবদ্ধ, মনত নহয়। বিয়া পাতিলে দুখীয়া ঘৰৰ এজনী ছোৱালীৰ লগত পাতক, হয়তো টকা বা যৌতুক নাপাব, কিন্তু এজনী ভাল জীৱনসংগী পাব। বিশ্বাস তেওঁক কৰক যিয়ে এই তিনিটা কথা বুজি পায়: হাঁহিৰ আঁৰৰ দুখ, খঙৰ আঁৰৰ প্ৰেম, মৌনতাৰ আঁৰৰ কাৰণ।